ফুলশয্যা কথা দিব্যজ্যোতি বৰা আবৃত্তি নবনেৰে অহাকালি তোমাৰ ফুলশয্যা নিশা কথাষাৰ ভাবিলে বুকুখন চলি যায় তোমাৰ স্বামী হাতত অৰ্পণ কৰিব তোমাৰ সমগ্ৰ সত্তা আৰু মই এন্ধাৰ কোঠাৰ এচুকত বহি সময় কটাম বেদনাবোৰ বুকুত থাবতে স্মৃতি গৰ্ভ হেৰাই যোৱা মৰমবোৰ চকু পানী হৈ বৈ যাব তথাপিও তোমাৰ এই শুভ মুহূৰ্তত মোৰ পৰা হিয়া পৰা শুভেচ্ছা জনালো তোমাৰ এই শুভ দিনত তোমাক এটা উপহাৰ দিব বিচাৰিছো কিনো দিন ভাবি পোৱা নাই তেজৰঙা ৰংটো তোমাৰ এতিয়াও খুবেই প্ৰিয় ন সেয়ে মোৰ কলিজাটো দিব বিচাৰিছো পিছে কলিজাটো দিবলৈচোন ভাঙি চুৰমাৰ হৈ আছে ভগ্ন টুকুৰাবোৰৰ দুখৰ বেক্টেৰিয়াই আক্ৰান্ত কৰিছে তোমাৰ এই শুভ দিনত এনে উপহাৰ দিয়াটো অসম্ভৱ পিছে কিনো দিম তোমাক দিবলৈ এই অভাগৰা আছে নেকি তথাপিও অবুজন মন বুজাব নোৱাৰো উপহাৰ বিচাৰি মই ভাগৰি নহলে মোৰ দেহৰ এটোপাল তেজ উপহাৰ দি পবিত্ৰ আৰু নিকা হৈ আছে তোমাৰ ফুলশয্যা নিশা মোৰ তেজৰ টোপাল তোমাৰ হিৰৰ এন্দুৰ হ'ল এয়াতো এজন প্ৰেমিকৰ শ্ৰেষ্ঠ উপহাৰ ল'বা জানো তুমি এই অভাগৰৰ মৰমৰ উপহাৰ